নমস্কাৰ বন্ধুসকল, মোৰ মৌমাইনা চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মোৰ ৰেচিপিবোৰ যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব। আমি আপোনালোকলৈ লৈ আহিছোঁ ভেন্দিৰ জৰা ৰেচিপি। তাত কি কি ইনগ্ৰেডিয়েণ্টছ লাগে আমি চাওঁচোন আহক। আমি ইয়াত লৈছোঁ ভেন্দি কেইটামান সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ এটা লৈছোঁ, ৰচুন কেইটামান লৈছোঁ আৰু আদা কেইচকলমান লৈছোঁ। ইয়াত আমাক লাগিব আৰু অলপ ৰেড চিলি, জিৰা মছলা আৰু অলপ গৰম মছলা দিছোঁ আৰু এটা বিলাহী আমি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু দুখিলা তেজপাত। গেছত এতিয়া আমি কেৰাহীটো অলপ গৰম হ'বলৈ দিছোঁ। এতিয়া আমি অলপ তেল দিছোঁ কেৰাহীত। তেলখিনি আমাৰ গৰম হৈ গৈছে। এতিয়া আমি ভেন্দিখিনি ফ্ৰাই কৰি ল'ম অকণমান। ভেন্দিখিনি আমি ফ্ৰাই কৰি লওঁ। ইয়াত আমি সোৱাদ অনুসাৰে অকণমান নিমখ দি দিম। ভেন্দিখিনি অকণমান সিজে মানে আমি এতিয়া নহৰু আৰু আদাখিনি অকণমান পিচি ল'ম। আপোনালোকে দেখিছেনে ভেন্দিখিনি ফ্ৰাই হৈ গৈছে আৰু আমাৰ এই পেষ্টটো ৰেডি হৈ গৈছে। ভেন্দিখিনি এতিয়া আমি নমাই ল'ম অলপ। তেলখিনি গৰম হৈ আছে। আমি এতিয়া ইয়াত পিঁয়াজ দি দিম। পিঁয়াজখিনি আমি এতিয়া ভাজি আছোঁ, অকণমান ৰঙচুৱা হ'বলৈ দিম। দেখিছেনে আপোনালোকে পিঁয়াজখিনি ৰঙচুৱা হৈ গৈছে। ইয়াত এতিয়া আমি নহৰুখিনি আৰু আদাখিনি গুড়ি কৰি দিম। এতিয়া আমি ইয়াত মছলাৰ গুড়িখিনি দিম। ইয়াত যোগ কৰি দিম। আপোনালোকে গেছটো একেবাৰে মিডিয়াম চাইজত থ'ব, নহ'লে যিহেতুকে আমি ভেন্দিটো নিমখ দিয়ে থৈছোঁ, হ'লেও এই বিলাহী আৰু মছলাৰ পেষ্টখিনি তেতিয়া আৰু অকণমান নিমখ দি দিম আমি। সোৱাদ অনুযায়ী দিব আপোনালোকে। আৰু হালধিও দি দিম। ভেন্দিত আমি হালধি দিয়াই নাছিলোঁ। আমি এতিয়া ভালকৈ মিক্স হ'বলৈ দিম। পেষ্টখিনি ৰেডি হৈ গৈছে। আমি এতিয়া ইয়াত ভেন্দিখিনি আকৌ দি দিম। সোৱাদ অনুসৰি আপোনালোকে ইয়াত আৰু মছলা গুড়ি দিব পাৰে, কিন্তু মই বেছি দিয়া নাই। মোৰ যিহেতু গৰম পানী আজি নকৰিলোঁ, সেইকাৰণে অকণমান ঠাণ্ডা পানীকে ইয়াত এড কৰি দিম। আমি এতিয়া এইখিনি অকণমান সিজিবলৈ ঢাকি দিম। আমি এতিয়া 6-7 মিনিটৰ পিছত